হেল্ল' গাইজ, মই আজি দেখুৱাম বগামাটিৰ কিছু দৃশ্য। চাওক, আমাৰ ফালৰ পৰা গৈ বেচিমাৰিৰ পৰা গৈ সমজিত ছাৰে এই জিপচিখনৰ যি কাৰ্য, যি আমোদজনক বনভোজ খাবলৈ যোৱা মানুহক যি আমোদজনক পৰিৱেশ দিয়ে, সেই ঐতিহ্য ঠাইত আমাৰ সমজিত ছাৰে এই জিপচি গাড়ী চলোৱাৰ যি ব্যৱস্থা কৰিছে, তাকে আমি শলাগ ল'বলগীয়া। কাৰণ ইমান দূৰৰ পৰা গৈ তাতে বনভোজ খাবলৈ যোৱা সকলো মানুহক আমোদ দিয়ে, বা সৰু সৰু ল'ৰা ছোৱালীবিলাকে এই জিপচিখনত গৈ উঠি আমোদজনক পৰিৱেশ এক আমোদজনক লয়। গতিকে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, আৰু আহক সকলোৱে এই স্কুলৰ ছাত্ৰ ছাত্ৰী লৈ আহে এই গাড়ীখনত উঠি আমোদজনক পৰিৱেশৰ মাজত থাকক, ফূৰ্তিতে থাকক। আৰু আপোনালোকে ভাবিছে এখন গাড়ীত উঠিলে তাতে গৈ পৰিয়ে যাওঁ নেকি? নাই, তেনেকুৱা ভয় খাবলগীয়া একো নাই। সকলো চিকিউৰ দিয়া আছে, চিকিউৰভাৱে সকলো লগোৱা আছে, চকাখিনিও লগোৱা আছে। আপুনি যদি চাই এই লোহাখিনিও লগোৱা আছে, সকলোখিনি পৰিৱেশ তাতে পাব। গতিকে মই এপাক ঘূৰি আহিছিলোঁ, আকৌ এবাৰ আপোনালোকক দেখুৱাই আছোঁ। চাওক, ফাৰ্ষ্টৰ পৰা আৰম্ভ কৰিছোঁ, গৈ আছোঁ। কিছু সময় যোৱাৰ পিছত মনটো এনেকুৱা লাগিছিল যে মই পৰিয়ে যাওঁ নেকি, হেলনীয়া হৈ যায়। গতিকে এই যিটো টাৰ্ণিঙত গৈ পৰি যোৱাৰ নিচিনা লাগে, ভয় নাখাব। তাতে সকলো চিকিউৰ দিয়া আছে, চিকিউৰ মতে সকলো কাম কৰা আছে। চকাবিলাকত লোহাৰ চিকিউৰ লগোৱা আছে। গতিকে আপোনালোকে ভয় খাব নালাগে, পৰি যাব হ'লেও তাত নপৰে। আপোনালোকে ভাবিব যে মই পৰিয়ে যাওঁ নেকি, তাতে এনেকুৱা মনটো তেনেকুৱা লাগে। গতিকে ভয় খাবলগীয়া একো নাই, পৰি নাযায়, সুকলমে আমোদ ল'ব পাৰিব এই ঐতিহ্যত।